কেনে আছে ঠাণ্ডা মজা ঠাণ্ডা হবা বাৰু কলা সদায় গা ধো তোৰ দৰে ইমান জোত নহয় গাটো ধুলো সাবান দাবান দেব ভাল নাই তোমাৰ হা হা চুপ কিনিলি কি মাৰি দিব তোমাৰ ইউটিউব চেনেল জন্মনি ব্লগ কি খবৰ আপোনাৰ খবৰ নিশ্চয় বহুতেই ভাল আৰু মোৰ ভাল বেয়াৰ মাজতে আছোঁ মানে গাইজ বেয়া কিহৰ কাৰণে কালি ইণ্ডিয়া মানে বেয়াকৈ হাৰিলে গাইজ মানে 241 টাৰ্গেট দিছিল মানে সেনেকৈ হাৰিলে মানে আশা কৰিছিলোঁ কিবা এটা কিন্তু নহ'লে গাইজ আৰু এতিয়া যাই আছোঁ আমি এই আমাৰ কাষতে ছট পূজা হয় আৰু তাত যাই আছোঁ আৰু মোৰ লগত আছে এয়া মুকুল তাক মানে মাতি লৈ আছোঁ ৰাতিপুৱা বিচনাত ঘুমাই আছিল গাইজ তাক চাই কিনে মাতি লৈ আছোঁ আজি কি আছে আজি ছট পূজা অঁ তাতে কি কৰিব নদীৰ গানত পূজা কৰিব অঁ তাতে বোমা চমা ফুটাব গাইজ কি কৰে কি নকৰে মোক দেখাই আছোঁ বলক তাতে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ এতিয়া খোজকাঢ়ি যাই আছোঁ মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু এইফালে মুৰ্গীগিলা এইগিলা আমাৰে মুৰ্গীটাক গাইছ ন আৰু গাইছি মানে ইয়াৰ মাত নহয় গৈছে মানে জাষ্ট উঠিছিল উঠাওঁতে গমেই নাপায় গাইছে আহি যে ছট পূজা তাক মই ৰাস্তাৰ পৰা মাতিলোঁ 5বাৰমান মাতিছোঁ তাত বুলি আগৰ মাত দিছোঁ কেনেকৈ মাতিছিলি তাৰ সেনেকৈ মাতোঁতে একবাৰ সাৰি গৈছিল পোৱাৰ পিছত সি আহিছে গাইছ মাতি লোৱা আৰু আমাৰ ইয়াতে হিটিকেছ আছে নাই নে গেছি অঁ আৰু এতিয়া যাই আছোঁ গাইছ বঢ়িয়াকৈ আৰু যাই যে আপোনালোক দেখাইছোঁ আৰু ঠাণ্ডা গাইছ মই এনেকুৱা 5টা বজাত আজিলৈকে উঠিব নাছিলোঁ জাষ্ট আজি উঠিছোঁ মানে আগতে উঠিছিলোঁ কিন্তু এতিয়া মই উঠাই নাই এতিয়া 9টা বজাতে উঠোঁ আজি ফাৰ্ষ্ট টাইম আজি 5টা বজাত উঠিছোঁ গাইছ আৰু এতিয়া যাই যে দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ তে বলক তই ভিডিঅ' সেইকাৰণে চাই দিব বলক আহিতে ৰাস্তাত লগ পালে আমাৰ বংকিম আৰু মানে তাতে হাই কি খবৰ তুমিও পানীত নামিবা নেকি হা ঠাণ্ডা নালাগে ঠাণ্ডাটো লাগে ঠাণ্ডা লাগে মেটাৰ মুচিৰো লাগে আৰু তাতে গাইছ নাকল চাকল কিছুমান ধৰে তুমি নাকল ধৰাত লাগি যাবা নেকি তই কি কৰিম বুলি ভাবিছ মই নামিম উঠিম অঁ জুই ক'ত পাবি তাতে জুই দিয়ে নেকি বলক তই দেখাই আছো ন সম্পূৰ্ণ ভিডিঅ'টো হৈ গ'লে চাই দিব আৰু যদি ভিডিঅ'টো ভাল লাগে কি কৰিব অঁ থেংক ইউ হা 3:30 বাজিল 3:30 পৰা ঘূৰি আৰু চাওঁ আন্ধাৰ আছে ঘুমাই আছো এতিয়া না উঠছো 5টা বজাত উঠিছা এতিয়া হাৰি গৈছো ইচ্ছা যাই কিনে পেকেট ল'ম তই কি পানীত নামবি নেকি নাৰিকল চাৰিকল ধৰবি না পাগলা নেকি চৰি সেইবাৰ আমিও নামগ'ল সেইবাৰ আমিও পানীত নামছিলো এইবাৰ আৰু ক'ত ইমান হা আৰু গাইজ ফাইনেলি আহি মানে পাই গ'লোঁ য'ত ছট পূজা হয় মানে তাত আহি পালোঁ ৰাতিপুৱা ইমান ঠাণ্ডাৰ মাজে মাজে আহিছোঁ আপোনালোকক দেখাবলৈও কেনেকুৱা কি কৰে আৰু তাত যে মানুহবিলাক যে তাতে জম লাগি আছে মানে তাত পূজা হৈ আছে আৰু সেইখিনি জেগাত যে তাতে মানে এতিয়া পানীত নামি কেনেকুৱা কি হয় দেখাই আছোঁ আপোনালোকক আৰু এইফালে প্ৰায় মানে দলঙৰ ওপৰৰ পৰা কিছুমান মানুহ চাই আছে আৰু এইটো নদী হ'ল আমাৰ বৰদিয়া নদী আৰু এইফালে কি কৰে কি নকৰে আপোনালোক সম্পূৰ্ণ ভিতৰত আৰু গাইজ ৰাস্তা চাক দি যাব লগা আছে মানে ওর গাটার মাঝে শিলে দি গাইজ যাব লাগে যাই আছোঁ আৰু এই ছাতি দেখিছে না গাইজ কোনোবাই ফাই দিয়ে এনেকৈ আৰু নাৰিকলবিলাক এনেকুৱা ফাই চাই দি থাকে মোক দেখাই আছোঁ কি কৰে সম্পূৰ্ণ ভিডিঅ' শেষ হ'লে চাই দিব আৰু গাইজ ৰাস্তা চাওকচোন আহি পাইছে মুকুল তই আহিছে আৰু এই গাইজ তাতে পূজা হৈছে সেই যে দেখছি তাতে পূজা হৈছে আৰু গাইছে আমাৰ দলঙৰ ওপৰত মানুহ চাব ৰ'বক এইবিলাক তাৰ পৰা চাই থকা মানুহ গাইছ আৰু আমি তাৰ পৰা চাই নাখো না ডাইৰেক্ট জাগাতে আহি যাওঁ আৰু বলকতে আৰু আহি লগ পালোঁ গাইছ আমাৰ হিটিকেশ ৰাহুল আৰু কোনি এইটো নয়ন
হাই 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 সুধছ তুমি ইমান ৰাতিপুৱা ৰাতিপুৱা কি কোৱা বলব হা চিন্তা কৰিছ তুমি এটা কথা কিন্তু অ, ক, ক। বেটালাটো ভিডিঅ' শ্বট টাইমত ডিষ্টাৰ্ব নিদিব ও বা ইয়াৰ ভিডিঅ' চলি থাকে নেকি এনিটাইম এই নিউজিলেণ্ড দেখি দিও অ বাহ উঠছ তুমি তোমাক মাতিছিলো ঘৰত তুমি মাতি নিদিলা এ মাতিছো খুদ মাতছো কেমান গেৰেছো ক'ত যাব নেকি ক'ত যোৱা ডিঙিৰ নাম ভাল লাগা নাই ভাল লাগে নাই এবাৰ যাম ই ডাঙৰ আচৰিত পাইছো বোলক এইবাৰ আপুনি পানী দিম নে পানী নোমোৱা মই এইবাৰ ঠাণ্ডা ধৰো এইবাৰ বেমাৰ হ'ব গাইছ মানে আহি কিনে ডিচাইড কৰিলো মই মানে পানীত নামিম ধূপ চুপ লৈ কিনে আৰু এইফালে ধূপ চুপ লৈ আহিছে আমাৰ বংকিমে আৰু তুমি নামিবা নেকি ডাকো আমি ডাকো গাইছ হা তই নামবি না নামবি আৰু গাইছ এফালে হৈ আছা হাই চিনু তই আছা এই ৰাতিপুৱা ৰাতিপুৱা তই আহিব আহি আছা তে নাৰিকল চুৰ কৰি আহিছা নেকি তই পানী নামিছা নেকি হা নাৰিকল লৈছ তই হা নাৰিকল লৈছ নেকি হেই 20 টকাটো দিছি খাব পাৰিম হা হেন্দো তই কিয় লৈ আছা ধূপ কিনিলি কি তেতে তোৰ মাথে নোলোৱা আছে মুখৰ পৰাই মণি মানে তোৰে দে একেই কথা আকৌ নহয় দে 10 টকা দে মোক চকলেট খাম ৱেলকাম মোৰ নদীত আহি গ'লো এতিয়া বৰ্তমান মই কাপোৰ চাপোৰ হ'লোঁ মানে নদীত নামিম প্ৰত্যেকবাৰে নামো মই প্ৰত্যেকবাৰে নামো মাজে মাজে নামো এবাৰ নামি নদীত নামিম মই এচাৰে তো ভিডিঅ'টো ভালে লাইক কৰি শ্বেয়াৰ কৰিব কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব প্ৰত্যেক বছৰে এচাৰে চব পালন কৰা দেখিছে ৰাতি মই ৱৰ্ল্ড কাপ চালোঁ ভাল লাগি সেইবাবে এতিয়া আহিলোঁ তো ৱৰ্ল্ড কাপটো আৰু আহিব সেইটো চব বছৰৰ মূৰত আহে চব চালোঁ আজি আৰু এতিয়া পানীত নামিম কেনে ঠাণ্ডা আপোনাক নামি আহি কিনে কৈ আছো ঠাণ্ডা এটা লাগে আৰু প্ৰত্যেক বছৰে পানীত নামো মানে প্ৰত্যেক নামো এইবাৰো নামো পানীত প্ৰত্যেকবাৰ দেখিছে মানুহবিলাকে কেনেকৈ পানীত নামে তো পানীত ময়ো নামো ভিডিঅ'টো অলপ দেখাম আৰু তো যদি ভিডিঅ'টো ভালে লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব মই এতিয়া পানীত নামিম ভাইহঁতে পানীত নামি আছে দেখছি সকলোৱে পানীত নামি আছে মই পানীত নামি আছে চাৰা ভিডিঅ' দেখাম আৰু গাইজ ফাইনেলি এতিয়া পানীত নামিব গ'লোঁ আৰু এতিয়া মানে ইয়াত পানীত নামিম পানীত নামি কিনে ধূপ এডাল জ্বলাম মানে শেষ নোহোৱালৈ জ্বলি থাকিব মানে তেতিয়ালৈ পানীত মানে থাকিমেই আৰু এতিয়া ডুব মাৰি লওঁ ডুব মাৰি কিনে এতিয়া মানে আধা ঘণ্টামান ইয়াতে থাকিবই লাগিব মানে গাইজ মানে ধূপডাল শেষ হোৱালৈ ধূপ এডাল 3ডাল হাতত ল'ম আৰু এতিয়া শেষ হ'লে মানে ইয়াত পানীতে থাকিম এনেকৈ আপোনালোকক দেখাই থাকিম কেনেকুৱা কি কৰি থাকোঁ কি নকৰোঁ বলক তে ভিডিঅ' সেইবিলাক চাই থাকিব বম ভিডিঅ' বজাই আছে বলক তে কি রাহুল ভাই আর নিম্নতন তাই কে বেমার হব জিন্সি আরে মইতে না আইলু গমেই পোৱা নাই তন্তে তাই নিম্বে লাগে তার স্বভাবে হে ওতেহি মাল চোখে হালি গেছি বেগে আছে আমার বাংনা অঙ্গিতা হিমাশ্রী এদিকে তারা বেগে আছে এই ব্যাপার হে পানে নিম্ন ও
ও 100 মাৰিব বোলে হেই মই ভালকে কৈ আছো দেই আজিকালি দিলে কি আমাৰ হিটিকে উঠিয়ে অহা নাই তাকলৈকে একো উঠিল কেনে এটা ঠাণ্ডা মজা ঠাণ্ডা গাইছ নামলো আপোনাৰ পানীত কেনে এটা ঠাণ্ডা অনুভৱটো আপোনালোকক ক'ব পৰা নাই নামি কিনে গা চা মানে 1 বছৰ মূৰত মানে আজি 6 মাহ মূৰত আজি মই পানী লাইছো চাবান দামান ভালকে যাক নেউল হাই এই হাই কি খবৰ একমাহ গা ধুব মই চাবান তাবান লগোৱা নাই আজি 6 মাহৰ মূৰত গা ধুলো তাকো চাবান লগোৱাকে গাইছ চ' আমি যাই আছো এতিয়া গা চা ধুই মই যোৱা নাই বাৰু মই 1 বছৰ এতিয়া গাই ধোৱা নাই ইটো গায়ে নোধে হবা বাৰু কলা সদায় গা ধো তোৰ দৰে ইমান জহুত নহয় কিবা কৈছি হা তই গা ধোৱা মাতিলৈ জেংকে আহিছি ধোৱা নাই এনকে ই 6 মাহ মই একদিন ধুৱে চাবান নলগে চাবান নলগে তোৰ দৰে ইমান জহুত নহয় মইতো জহুত বহুত জহুত জন্মৰ পাই জহুত বছৰ মূৰত একদিন গা ধো আকৌ চাবান নলগ কি আছে নো কি আছে এতে হু ইজ দিস এই গাইছ নে পাগলা হৈছে গাইছ দেখছি না পাগলা হৈছে দেখছি গাইছ কি সরা পাহাড় এখনি আই তই না পড়বি কিছু করে করি ওরে মুখ দা তই পলা জিও করে মোবাইল পানি মুখ খালি না পালবি মোবাইল তো না পালবি ও তো গাইস তোর মতন রাখে কাকির কথা চলতে মোবাইল দিছা আঙ্গু গাইস এতিয়া আমি ঘৰত যাব ওলাইছো এটো চাক এই নদীতে আমি নুমিছলো এটো নদী তই নুমিছিলি কথা কবা হা সৰি মই নহয় বাৰু ইয়াতে নুমিছে আমি এতিয়া ভিডিওটো কৰিলো আপোনালোকৰ যদি ভাল লাগে লাইক শেয়াৰ কৰি দিব আৰু লগতে থাপা আঙলিটো মাৰি দিব সৰি লাইকটো মাৰি দিব লাইনটো মাৰি দিব আৰু লগতে ৰঙা ৰঙা হেটো জি আছে হেটো টিপি দিব সাবস্ক্ৰাইব কৰি দিব হা কাষৰ এটা ঘন্টা বুলি বটন আছে হেতুকো একদম অলট সিলেক্ট কৰি থৈ দিব হেল্ল গাইস কালি ভিডিও বনাই আজি দুখ লগা মুহূৰ্ত যে আমাৰ ইণ্ডিয়া হাৰি গেছি আৰু মই গাটো নুধলো সেইকাৰণে সেই দুখ ইণ্ডিয়া হাৰাৰ দুখত মই গা নুধলো গাইস এর কথা উঠি দে গাইস মই গা নুধো 6 মাহ নুধো তো জন্ম কোৱাৰ পিছত কেইদিন গা ধুইছে তো কেইদিন গা ধুইছে ইণ্ডিয়া হাসি মই গা নুধো সেইটো গম পাইছো তো জন্ম কোৱাৰ পিছত কেইদিন তো এতিয়া যাই যে মই ঘৰত যাই আছো সো জুমনি লগত লগ পাই ভাল লাগিল থ্যাংক ইউ আপোনাক সাপোর্ট কৰি আছো মই আৰু ভৱিষ্যতেও কৰি থাকিম আপোনালোকেও কৰিব হা কাপোৰ নতুন কাপোৰ পূজাৰ কাপোৰ ছট পূজাৰ কাপোৰ ছট পূজাৰ কাপোৰ কেমেৰামেন জিকা কাপোৰ ফকাস কৰো আৰু এই কাপোৰ মানে কি কৰি আছে এইটো কাপোৰ দোকানী নহয় কাপোৰ বিতৰণ কৰি আছে মানে হেৰি কি বুলি কয় এই যেনকে লকডাউন টাইমত আমাৰ হেৰি কৰিছিল যাবা দে বাংগিম যা গৈছে আমাৰ মুকুল তাক মানে মাতিলৈ ফাইদা মোৰ কি মানে জানে না গাইছ নামা এটা কথা আছে না কাপোৰ মোৰ কাপোৰ চাপোৰ লৰ সেইকাৰণে তাক মাতি আনা হেৰি আৰু ফালে আমাৰ হিটিকেছ মোৰ কাপোৰযোৰ ল'বা নেকি বেয়া নপোৱা যদি কি লৈ লৈ ভাগাত ধৰি গ'ল ন নাই মই কাট নলও আচৰিত তুমি পাইছো কে নিজে লও তুমি গাল নাই মই হাত দিছি মই ভিডিঅ' কেনেকে বনাম হা সেইখিনি কমন চেঞ্চ নাই তোমাৰ হা সেইখিনি কমন চেঞ্চ নাই তোমাৰ গাইছ ইয়াৰ মানে ইমান ঠাণ্ডা মানে এনে এই গা চাটো ধুবাৰ নাই গাইছ আজি চট পূজা বুলি তাতে অলপ নামি 7 দিন মান বাৰকে গা ধো হয় না হা চা মুখখান তোৰ কোনখন মুখ এখন মুখেদি তই গা ধোৱা তইতো ধুবাৰেই নাই সেইটো মই ভালদৰে জানো তোৰ মাহিৰে কান্দি থাকে তই গা নুধুৱা বোলে গা গন্ধে মেকআপ গুহে মায়াকৰ মেকআপৰ পৰা শুই থাকে গাইছ আৰু গাইছ আহি মানে আমাৰ হিটিকেছৰ ঘৰ পাই গ'ল ব্লগাৰ আমাৰ আৰু গাইছ কি ঘৰ বনাই দিছি আৰু বিয়া পাতলি আৰু গাইছ টেনচন নাই আমাৰ এই ভাঙা পুত্ৰ ঘৰ ইয়াৰ গাইছ ঘৰে চাব নে কি চাব ন লিয়াৰে যাবা বাই বাই
আৰু এতিয়া আহি পালোঁ আমাৰ মুকুলহঁতৰ ঘৰো পাই গ'লোঁ নমকুল ঘৰ পাই গ'লোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ল'লোঁ আৰু মানে তাতে কি কি কৰিলোঁ কি কি নকৰিলোঁ আপোনালোকক দেখালোঁ মানে তাতে নামাৰ কথা নাছিল নামিলোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাৰিব তে বলক আজিলৈ সমাপ্ত